অৰ্জুনে ধনুকা হাতত লৈ তেওঁ প্ৰতিজ্ঞা কৰিলে যে যিজনে তোমাৰ পুত্ৰৰ মূৰকেইটা কাটি লৈ গ'ল সেইজনৰ মূৰটো মই কাটি আনি যদি তোমাক নিদিওঁ তেনেহ'লে মোৰ মানে এই বাক্যটো লংঘন হ'ব আৰু লংঘন হ'লে মোৰ লোকসকল বা পুৰুষসকলে নৰকত প্ৰৱেশ কৰিব। এইবোৰ হ'ল প্ৰতিজ্ঞা। কিন্তু অৰ্জুনে নাজানে অস্ত্ৰৰ মাজে অমৰণ হয়। সেইটোকে আমাক ক'লে সেই লোকসকল আমাৰ এতিয়া মৰণ অমৰণ বস্তু কোনটো এটা সাৰ এটা অসাৰ আমাক কয়। আমাৰ প্ৰত্যেকৰে নিজৰ হৃদয়ত যিটো আত্মা আছে তাৰ মৰম নাই আৰু আমাৰ ইন্দ্ৰিয় বৰ্গৰ ঋতু ধাতুক লৈ যিটো দেহ এইটো অসাৰ দুদিনৰ পাছত সি গেলিব হয়। কোনোবা এজন মৰাৰ লগে লগে তেওঁক কুঁহিয়ে পেলাব বা ক'ৰবাত পেলাই দিব গেলি পচি গুচি যাব ইয়াৰ মাৰ্কা নাই ই অসাৰ। কিন্তু আমি ইন্দ্ৰিয় বৰ্গৰ ঋতু ধাতুক লৈ যিটো দেহ এই দেহটো ইন্দ্ৰিয় বৰ্গৰ লালসাত কৰি আমি আশাধাৰী লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য ছটা ঋতুক লৈ আমি বিয়া কৰোঁ। সেই লোকসকল দুদিনৰ পাছতে গেলিব হয়। আমাৰ নামতে আইসকল বোকাইসকলে গায় ঐ ভৰসা নাই ৰৈ আহাৰী আই সুন্দৰ শৰীৰৰ দেহা সঁচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাই সুবনৰে কাঠি কামি মানি কৰে ৰোৱা হাই হাই মানি কৰে ৰোৱা তাতে বহি ভোজন কৰে সৰ্বুণ্ড উৰা ভৰসা নাই ৰৈ আহাৰী হয়। সুন্দৰ শৰীৰৰ দেহা সঁচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাই। আমাৰ দেহত যিটো আত্মা বা জীৱ আছে সেয়া কিন্তু মৰম নাই। গীতাত আমাক বৰ ধুনীয়াকৈ কৈছে যেনেকৈ এটা চিনাটোকে এডাল চিহ্নত থাকে আৰু এডাল চিহ্ন পোৱাৰ লগে লগে সেই চিহ্নডাল এৰি থৈ যায় তদুক আমাৰ আত্মাটো মৃত্যু হোৱাৰ লগে লগে আমি জানি লোৱা উচিত আকৌ জন্ম পাম আৰু মৃত্যু জন্ম হোৱাৰ দিনাই আমি জানি লোৱা উচিত আমি এদিন মৃত্যু হ'ম। গতিকে সেই লোকসকল অহংকাৰ অভিমান বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ অতি সোনকালে ত্যাগ দিয়া এই কেইটা বস্তু যাৰ হৃদয়ত থাকে সেইসকলে ভকতি কৰিব নোৱাৰে। তেওঁলোকৰ ভকতি নাশ ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ ভক্তি বিনে নৰ লোকৰ নাহিকে নিষ্ঠাৰ হওক এজন মানুহ জ্ঞানী তেওঁ যদি ভকতি নাই জ্ঞান কাম নকৰিব। হওক এজন বিলাস পাছ কৰি শিক্ষিত তেওঁৰ যদি ভকতি নাই শিক্ষাৰ মূল্যহীন হয়নে। তদুপ আমাক দেখুৱাইছে অসাৰ আৰু সাৰ অস্ত্ৰৰ দেহটো যে অমৰণ তাক আজি অৰ্জুনে নাজানি এনেকৈ আমাৰ দেহত থকা আত্মাটো যে অমৰণ আমি তাক জানি লোৱাৰ যত্ন নকৰোঁ। আৰু এই দেহাটো দুদিনীয়া বেঙেনা পাৰি বেঙেনা যাব গা জোকাৰি হয়। এতিয়া আমাৰ যিসকল বয়সস্থ লোক আমাক যদি কোনোবাই কয় তুমি মৰিবা দেই বেছি দিন নাই বুলি ক'লে বৰ দুখ পায় কিছুমান হয়নে। আমাৰ সেয়াতে আমাৰ ঘৰ মাটি মহলত আছে এগৰাকী বুঢ়ী আছিল আমি সৰু সৰুকে আমি লগ লাগি যাওঁ যদি কওঁ অ বুঢ়ীমা বা টকটকীয়া
তোৰ গালকেইখন ধুনীয়া ৰঙা ৰঙা হৈ আহিছে দেই বুলি বুলি বৰ ভাল পাই পাইবিলাক ক'ব কি জানে বুঢ়ী এজন আকৌ যদি কেতিয়াবা কওঁ অ' বুঢ়ী মাই বেছি দিন নাই আৰু দেই তই মৰিবি আৰু বুলি ক'লি লাখুটি নুফুটালে আমাক নুৰুৱাব আৰু মানে বেছি দিন নাই মৃত্যু হ'ব বুলি ক'লে ভয় লাগে এতিয়া আমাৰ মানুহসকল চবেই জানে আমি মৰিম এদিন এইখন শ্মশান ঘাটত আমি চবেই যাম কিন্তু তথাপিও শ্মশান বুলি ক'লেও ভয় লাগে বাটৰে যদি মৰা মানুহ এটা লৈ যায় আমাৰ এসকলকো আয়ো দিছে এইজন মৰা মানুহ নিশ্চয় দিছে তাৰমানে ভয় লাগে হয় কওকচোন এতিয়া আমাৰ ইমান ধুনীয়া উৰি পিন্ধি সকলোৱে আছোঁ আমাক কোনোবাই কওক এদিন মই মৃত্যু নম বা শ্মশান ঘাটত আমি নেযাম বুলি ক'ব পাৰিবনে বংগদেশৰ চৈতন্যদেৱে লিখিছে এয়া পৰি ৰৈব ঘৰ বাৰী পৰি ৰৈব সুন্দৰ নাৰী একদিন চবে আমি যাম শ্মশান বাৰী পৰি ৰৈব ঘৰ বাৰী পৰি ৰৈব সুন্দৰ নাৰী একদিন চবে আমি যাম শ্মশান বাৰী আমাৰ ইয়াত শিক্ষিত দুটামান হোৱাৰ লগে লগে কেইটামান মানে কমটি বিহীন মানুহ অলপমান পঢ়ি শুনি লৈ নিজকে ভাবি বৰ শিক্ষিত বৰ শিক্ষিত সেয়া লোকসকল এই শ্মশান ঘাটত যাবাচোন বৰ শিক্ষিতটোৰ দাম কিমান পোৱা হয় আজি কোনোবা এজন বিদ্যা পাৰ্গত হৈ তেওঁ বিদ্যান বুলি নিজকে বৰ দাবী দেখুৱাইছে শ্মশান ঘাটত যাবাচোন শ্মশান ঘাটখনত আছেনে ধনী মানুহ এইটো লাইনত থয় শিক্ষিত মানুহ এইটো লাইনত থয় বিদ্যান মানুহ এইটো লাইনত থয় দুখীয়া নিচলা ভেখাইবিলাক এইটো লাইনত থয় আছেনে আছে আছে যদি কওক আপোনাৰ সকলে আছে বুলি পাই এই কেইদিন মায়া সংসাৰত দিনে যে মই পঢ়ি পঢ়ি শিকি পাইছোঁ মই দামী ইজনে কৈছে মই ইমান বিলা জানো মই দামী ইজনে কৈছে মই একেবাৰে মানে এনেকুৱা হৈ আহিছোঁ মই দামী এই দামী এইবিলাক নাখাতে একেখনে শ্মশান একেখিনি জেগাতে আমাক থ'ব একেকেইডাল বাঁহ কাঠৰে পুৰিব একেখিনি মাটিৰে জাপি দি থৈ গুচি আহিব হয়নে গতিকে আপোনাৰ সকলে অহংকাৰ বাহাদুৰি কেম্পাৰ গৌৰৱ নকৰিবা সকলো বিচা ভকতি কৰিবা শিকা ভকতি কৰিবা শিকা আমি মনুষ্যৰ জন্ম লৈ আমি ভকতি কৰিব লাগিব তাৰ ওচৰত পৰম প্ৰভু দেৱকী নন্দনদেৱ কৃষ্ণৰ ওচৰত ভকতি কৰক আৰু আপোনাৰ সকলে কওক সদায় আমাৰ লক্ষ কোটি দুৰ্বল অপৰাধ মৈখন কৰি আপোনাৰ চৰণত আমাক ঠাই দিয়ক এইকাৰণে এতিয়া মন কৰিবচোন ভগৱানৰ ভাণ্ডাৰত কি নাই আপোনালোকে কওক চব আছে ভগৱানৰ ভাণ্ডাৰত দিব নোৱাৰা বস্তু একো নাই তাই অকণমান মই আগুৱাই গ'লো আপোনালোকে বেয়া নাপাব আমাৰ গোসাঁনীসকলে হেৰি বেহাবাৰী আউটপোষ্টখন চাইনে বাৰু চাই কোনোবাই কোনোবাই চাই গৈ চাম মাজে মাজে এদিন ক'ৰ পৰা আহি বহিছোঁ মানে বেহাবাৰী আউটপোষ্টখন দি আছে দিয়ক দি থকাৰ লগে তাত সাতনীয়া বুলি কোৱা এটা আছে নহয় মহা সাংঘাতিক চালা সি মানে মোহনক পূজাই আছে কম ভগৱানৰ ভাণ্ডাৰত ইমান দাম চব বস্তু আছে ভগৱানৰ ভাণ্ডাৰত মোহৰ বস্তু একো নাই গতিকে সদায় ভগৱানক ভাবিব লাগে ভগৱানে সকলো দিনৰ পৰা ক্ষমতা আছে এই বুলি সাঁতুৰিয়াই বুজাই বুজাই থকাৰ পাছত মোহনে সুধিছে চাই এনেহ'লে ভগৱানৰ ভাণ্ডাৰটো লালমোহন আছে নেকি বুলি এতিয়া সাঁতুৰিয়াই কৈছে এই ডাঙৰ ডাঙৰ লালমোহন আছে তাত তেনেহ'লে ছাৰ ৰসগোল্লা আছে নেকি কৈছে এই ডাঙৰ ডাঙৰ ৰসগোল্লাও আছে অ' ছাৰ তাত ধন ধানো আছে নেকি ভগৱানৰ ভাণ্ডাৰটো কৈছে ভগৱানৰ ভাণ্ডাৰ ধান সম্পত্তি চব আছে তাৰপিছত সদৌ শেষত শুনিছে অ' ছাৰ তেনেহ'লে দেখাই শুনাই ভাল ভাল ছোৱালীবিলাক ভগৱানৰ ভাণ্ডাৰত আছেনে বাৰু এতিয়া সাঁতুৰিয়াই কৈছে ধুনীয়া ধুনীয়া ল'ৰাৰ কাৰণে ধুনীয়া ধুনীয়া ছোৱালী ভগৱানৰ ভাণ্ডাৰত আছে হয়নে ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ কাৰণে ধুনীয়া ধুনীয়া ল'ৰা ভগৱানৰ ভাণ্ডাৰত আছে ভগৱানৰ ভাণ্ডাৰত একো আকাল নাই গতিকে এতিয়া গীতা ভাগৱত চাই পেলাই আমি পাইছোঁ হয় কথাটো হয় যোনে তুমি যিমানখিনি ল'ৰা এটা জ্ঞানী এনেকুৱা জ্ঞানী ছোৱালী এজনী ক'ৰবাত আছে যেনেকুৱা জ্ঞানৰ ছোৱালী এজনী তেনেকুৱা জ্ঞানৰ ল'ৰা এটা ক'ৰবাত আছে
এই অলপতে মই দুই এজনৰ পৰা ভাগৱতৰ পৰা আহিছোঁ এজনৰ গাড়ীত বৰ মানে মিলা মিছা হৈ গ'লো আৰু বৰ্তমান তেখেতে কৈছে বৰ মাথা ঘূৰাই ফুৰিছোঁ দিয়ক 6 বছৰ হ'ল মই মোৰ ল'ৰাটোৰ কাৰণে ভাল ছোৱালী এজনী পোৱা নাই আজিলৈকে হেন তেন বুলি কৈছে জীয়াই পাতিব পৰা নাই আচ্ছা আপুনি ভাল ছোৱালী পোৱা নাই কৈছে নাই আপোনাৰ ল'ৰাটো কিমান ভাল সেইখিনি কথা আজি মোক কওকচোন তেতিয়া মই ছোৱালী যোৱা লগাই দিব পাৰিম মই কৈছোঁ মই গোটেই অসমতে ঘূৰি আহিছোঁ চব ল'ৰা ছোৱালীৰ মোৰ কথা গতিকে আপোনাৰ ল'ৰাটো কিমান ভাল সেই ওজনটো মোক দিয়ক সেনেকুৱা ছোৱালী মই যোৱা লগাই দিম গতিকে আপুনি ভাল ছোৱালী এজনী বিচাৰিব যাওঁতে আপোনাৰ ল'ৰাটো কিমান ভাল সেইটো বুজি লওক জনাই মনাই ভাল ছোৱালী কৰিবলৈ নাপায় মিছা কথাই হয়নে আমাৰ আপোনাসকলে যদি মহাভাৰত চাইছে তাত শিৱৎসৰ ৰজা উপাখ্যানটো শিৱৎসৰ ৰজাই কৈ আছে এজনী ছোৱালীৰ গাত যিটো জ্ঞান গৰিমা আছে এনে ওজনৰ এজন স্বামী পাব যিটো ল'ৰাৰ গাত যি জ্ঞান গৰিমা ওজন যিমানটো আছে এনে এজনী ছোৱালী তেওঁ পাব গতিকে তুমি পঢ়ি এটা 9 স্কুল এৰি দিয়া ল'ৰা তুমি বিচাৰি বিচাৰি ডাক্তৰণী এজনী বিয়া কৰিব লাগে ডাক্তৰণী এজনী পাবা ক'বা নোপোৱা হয়নে গতিকে নিজৰ ওজনৰ ছোৱালী বিচাৰি যাক আজিয়ে মিলিব নিজৰ ওজনৰ ছোৱালী যদি দিব বিচাৰে আজিয়ে ল'ৰা পাব ততো আমাক কৈছে লোকসকল আপুনি আগতে পৰৰ ওজনটো বিচাৰ আগতে নিজৰ গুণটো কিমান আছে আপুনি বিশ্লেষণ কৰি উলিয়াই লওক হয়নে সেইমতে আপুনি খোজকাঢ়ি ফুৰক তেনেহ'লে আজি ভাগৱতে আমাক 65তম আখ্যানটোত সেইটোকে আমাক বুজাই আছে আমি নিজৰ আত্মাক গতি দিবলগীয়া হ'লে ভগৱন্তক লাভ কৰিবলগীয়া হ'লে ভকতৰ পাৱাৰ ধৰি মাথাত ল'বলগীয়া হ'লে মোৰ গাত কি গুণ লাগে মই এইকণ গুণ আগে তৈয়াৰ কৰিব লাগিব এতিয়া ভকতৰ ওচৰত সেৱা কৰাৰ লগে লগে সকলোকে মই নকওঁ এই মোৰ আশীৰ্বাদ এটা দিয়ক বুলি ক'ব নালাগে অন্তৰ শান্তি পোৱাটোৱে ডাঙৰ আশীৰ্বাদ হ'ব গতিকে আমাৰ বংগদেশৰ চৈতন্যদেৱে লিখিছে এই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনী কুল গৌৰাংগীতাই হৈ আহিব আপোনাৰ ঘৰ ল'ৰাটো মদ নহ'লে নহয় সি গৈছেগৈ লোকৰ অফিচাৰ ছোৱালী এজনী বিচাৰি কিয় দিব বিয়া হয়নে আপোনাৰ ল'ৰাটো জোৱা খেল নেখেলিলে শান্তি নাই সি গৈছে কলেজৰ প্ৰফেচৰ এঘৰৰ জীয়েক এজনী বিয়া কৰিব কিয় দিব গতিকে আপোনালোকে নিজক সংশোধন কৰক মদ পানী নিচা পানী কৰ্ম ত্যাগ দিয়ক আপোনালোকে সৎ হওক জ্ঞানী হওক তেনেহ'লে আপোনালোকৰ ঘৰত এনেই সৎ জ্ঞানী ছোৱালী এজনী আহি পাব ভাগৱতে আমাক বুজাই আছে গোবিন্দ এহি বুলি কৈছে কৃষ্ণ ধনঞ্জয় একেৰথে গৈলা পাইলা প্ৰাণ ৰাখি ৰথে অস্বস্থমা ৰাখম্বা কলা ৰাম সংকট বাজি যাইবাক নপাই অপহাৰিলা ব্ৰহ্ম দেখি চানি দকু দিকে চানি লজ্জিত গণি যেন মহা পলয় দেখি ধনঞ্জয় পায়া মহাভয় অসঠিক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ ভগৱান
সম্পত্তি মোৰ আৰু সেই পাত কষ্ট ইমান মহিমা স্বৰ্গ মধ্য পাতাল ভয়ংকৰ একুৰা জুই লাগি দংগৰ আহিলে। এই জুইৰ পৰা দেখি অৰ্জুনে পৰম পুৰুষ কৃষ্ণক কৈছে, সখী স্বৰ্গ মধ্য পাতাল জুই যে এইকুৰা ভয়ংকৰ জুই আহিছে, এই জুইকুৰা কি বা কিহৰ কাৰণে? এতিয়া আমি কৃষ্ণ কৈছে, তুমি বুজি পোৱা নাই, এয়া বিপদত পৰি অসৎকমাই বনমসৰ পঢ়া কৰি, গতিকে স্বৰ্গ মধ্য পাতাল জুই জুই হৈ উঠি আহি আছে। তাৰ উপায় কি? উপায় তুমি পাশুপাত কষ্ট পঢ়াৰ পৰা তেনেহ'লে ইয়াৰ পৰা নিষ্ঠা কৰা, হয়নে? ইয়াৰ পাছত পাশুপাত কষ্ট পঢ়া কৰিব। সেইটোকে আমাক কৈছে এই লোকসকল পাশুপাত কষ্ট আমাক দেখুৱালে, মানে ধনঞ্জয় অস্ত্ৰ বা অৰ্জুনৰ অস্ত্ৰ আমাক কৈছে এই লোকসকল আপোনালোকে এপাত পাশুপাত অস্ত্ৰ তৈয়াৰ কৰিবা শিকা। কোন পাত জানে? সেই পাতৰ নামে হ'ল জ্ঞানৰ অস্ত্ৰ। আমি যেতিয়া জ্ঞানৰ অস্ত্ৰ প্ৰয়োগ কৰিব জানিম, আমি সকলো বিপদতে ৰক্ষা পাম। ভাগৱতৰ প্ৰথম স্বৰূপটোৰ নাম কি? জ্ঞান। জ্ঞান বিজ্ঞান পদম ৰহস্য গুণ ক্ৰীড়া জৈৱ জাতি মায়া তৰণ জীৱ ঈশ্বৰ। এই হ'ল 12 স্বৰূপ, 12 স্বৰূপৰ 12 স্কন্ধ ভাগৱত। ইয়াৰ প্ৰথম স্বৰূপটোৰ নাম জ্ঞান। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে প্ৰথমতে জ্ঞানী হোৱাটো প্ৰৱৰ্ত কৰিব। যদি আমি জ্ঞানী নহওঁ, তেনেহ'লে এইবোৰ কথাই আমাৰ হৃদয়ত ঠাই নল'ব। অজ্ঞানী হৈ থাকিলে কেতিয়াও ঠাই নলয়, আমি জ্ঞানী হ'ব লাগিব। আৰু এই মহাভাগৱতৰ গীতাৰ বাণীবোৰ কোনোবাই যদি কয় হয়নে নহয়, তেওঁতকৈ অজ্ঞানী মূৰ্খ মানুহৰ পৃথিৱীত নাই। কাৰণ কিয় জানে? এয়া স্বয়ং নাৰায়ণৰ মুখৰ বাণী। প্ৰথমে স্বয়ং নাৰায়ণে জ্ঞান বিজ্ঞান পদম ৰহস্য এই 4টা স্বৰূপ হংসনাৰায়ণক দিলে, হংসনাৰায়ণে সূৰ্যনাৰায়ণক দিলে, সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণক দিলে, শ্ৰীনাৰায়ণে আনি ব্ৰহ্মাক দিলে, ব্ৰহ্মা আধা বয় গুচি গ'ল। এদিন দেৱৰ্ষি নাৰদক মাতি এই 4টা স্বৰূপ দিলে, দি ক'লে আৰু 4টা স্বৰূপ মই যোগ দিওঁ, গুণ ক্ৰীড়া জৈৱ জাতি, এই 8টা স্বৰূপ তুমি লৈ যোৱা। এই 8টা স্বৰূপ দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসক দিলে, দি ক'লে আৰু 4টা স্বৰূপ মই যোগ দিওঁ, মায়া কৰণ জীৱ ঈশ্বৰ। এই 12 স্বৰূপে তুমি 12 স্কন্ধ ভাগৱত লিখা, 12টা আখৰতে মোৰ মাৰিলে, হয়নে? লেখি পঢ়ি 12টা আখৰতে মোৰ মাৰিলে অং নমো ভগৱতী বাসুদেৱায়। এই 18টা ভাগৱতৰ শ্লোক লিখি পঢ়ি শিকি পাৰ্গত হৈ দিনে ৰাতিয়ে চিন্তা কৰিছে, কাৰ দ্বাৰা কাৰ মুখৰ দ্বাৰাই এই 18টা ভাগৱতৰ শ্লোক পৃথিৱীত মই প্ৰচাৰ পাব পাৰিম। তেওঁ দুধুৰ চিন্তা আহি এনে এজন মানুহ বিচাৰি নাপায় গৈ পোকে বেজাই প্ৰভাসৰ তীৰত তেওঁ বৰ দুখেৰে সৈতে এটা হামি মাৰি দি মুখখন মেলি ইতিমধ্যে তাৰ আগত পাৰ্বতীয়ে ভাবিছিলে মই শিৱকে স্বামী পালো আহি সৰ্বে সভা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তেওঁৱে। যেতিয়া শিৱই যোগ ধ্যান কৰি থকা দেখি পাৰ্বতী আচৰিত হ'ল। এখেতে সৰ্বে সভা বুলি মই ভাবি আছিলোঁ, এখেতে আকৌ কাল যোগ ধ্যান কৰি আছে বা মই সোধা এতিয়া সুধিলে, সোধাৰ লগে লগে শিৱই ক'লে পাৰ্বতী হেৰা তুমি নাজানা, মই মণি গুণ বুজিছা, মোৰ ওপৰত আছে আৰু 3 গুণ, আৰু 3 গুণ আছে বোলে। তেনেহ'লে ক'ব লাগিব এইকণ কথা। কৈছে এইকণ কথা তোমাৰ আগত কোৱাতকৈ দৃশ্যখনত মই কৈ থোৱা ভাল হৈছে। কাৰণ নাৰী পেটত কথা নহয়, হয়নে? এতিয়া যদি মই আজি
আপোনালোকৰ মাজত কোনোবা এগৰাকী গোসাঁনী মন পাওঁ বুলি পেলাই খুব দুপৰীয়া কথা এটা কৰি যাওঁ নিশ্চয় গধূলি পৰলৈ সেই তেখেতে যে আৰু এগৰাকী কি হ'ব অৰে মইতো মন পাওঁ বুলিয়ে কৈছোঁ দেই বৰ দুপৰীয়া কথা আৰু আগত নকবি এইটো আকৌ সেইগৰাকীয়ে যে আকৌ এগৰাকী ক'বগৈ কি আপুনি এই খবৰ পিনে আপোনাৰ মন পাওঁ বুলিয়ে কৈছোঁ কথাটো এইটো এনেকৈ কৰোঁতে 3 দিনৰ ভিতৰত গোটেই নভেটিখন চানি ল'ব হয়নে এতিয়া প্ৰমাণ কৰিব আপোনালোকে আই খবৰ এই আমাৰ একেইটা মোক মাতিব ঘৰতে ঘৰ আজি বহুদিনৰ কথা এটা এটা মানে বিয়েটোৱে আশা বৰশী মাৰিব গৈছিল যোৱাৰ লগে লগে এনেকুৱা কটাই নিলে আমি কম কটাই নিলে সৰু মাছে দেখুৱাই আমি যেতিয়া ঘৈণীয়েকে বিলাহী এটি খালে খোৱাৰ লগে লগে এগৰাকীয়ে যায় কিন্তু এই কিহৰে ভাত খালে কৈছে এই আজি ভাত খাব ভালে হ'লে আমাৰ বৰশী বাবা যায় এনেকুৱা সৰু মাছ এটি আনিলে নহয় বিলাহী লগত বনাইছোঁ এনেতো ধুনীয়া জুতি উঠিছে ঐ বুলি সেইগৰাকীয়ে যে আৰু এগৰাকী আগত কৈছে কি সিহঁতৰ আজি ভাগ্য ভাল এই সৰু মাছ পালে বোলে হয় আকৌ সেইগৰাকীয়ে যায় এগৰাকী আগত কৈছে সিহঁতৰ দিন ভাল আজি বৰ ধুনীয়া জুতি এটা এইডাল সৰু মাছটো আহিলে এই যে এই পকাই মেলি সৰুটোৰ পৰা যাই এইডাল এয়াইতো আমাৰ গোসাঁনী ভেকুৰি আমাৰ এয়া দেখুৱা নভেটি আমাৰ এসকলে সেইটো নাই আপোনালোকে এইবিলাক নাই বাৰু মই বেলেগৰ কথা কৈ আছোঁ নহয় বেয়া নাপাব লাগে কোনোবা বেয়া পাই কৈ এইবাৰ নামাজ তেতিয়া পাৰ্বতীয়ে ক'লে মই তোমাৰ অৰ্ধাংগিনী পত্নী গতিকে মোৰ আগত তৈয়াৰী মই নেহি পাৰ্বতীয়ে ক'ব কৰি নহয় এই শিৱই নেৰিলে তেনেহ'লে শিৱই কৈছে য'ত এটা পক্ষী পোখায়ো নুশুনিব সেই জেগাত মই এইখিনি কথা এই বুলি হিমালয় যি পৰ্বতৰ ওচৰত কাশ্মীৰত লৈ গ'ল কাশ্মীৰত লৈ গৈ ত্ৰিশূলডাল পুতি লৈ ত্ৰিশূলৰ ওপৰত শিৱ বহি শিৱৰ বাওঁ হাতৰ মূৰতত পাৰ্বতীক বহুৱাই লৈ 4 যুগৰ জীৱৰ সৃষ্টিৰ কথা কোৱাত লাগিল অলপ দিনৰ আগত 5 মিনিট এটা ফেঁচাবা আছিল কণী দুটা পাৰি এটা কণী পোৱালি ফুটাই লৈ ফেঁচাটো গুচি গ'ল আৰু এটা কণী ঘোলা হৈ পৰি গ'ল যেতিয়াই এই জীৱ সৃষ্টিৰ কথা শিৱই কৈ যাওঁতে এই ঘোলা কণীটো ভাল হৈ এটা পোৱালি ফুটি হ'ল তেতিয়া হৈ গ'ল গতিকে সেই জেগা মৰিও অমৰ গতিকে তাহেকৰ জেগাৰ নাম কি জানে অমৰনাথ এতিয়া সেই অমৰনাথ শিৱ মন্দিৰ বহুত লোক কৈ আছে কিন্তু আমি এজন যোৱা নাই যেনিবা যাব পৰা নাই হয় মৰিও অমৰ এই তেতিয়া কৈ যাওঁতে পাৰ্বতী যেতিয়া টোপনি গ'ল সলাগি থকা যেতিয়া পাৰ্বতী নহ'ল এতিয়া ফেঁচাটোৱে শিৱই যেতিয়া কৈ যাব আমুকৰ পৰা তহু বুজিছা ফেঁচাটোৱে অঁ আগত তহু বুজিছা অঁ এই ফেঁচাটোৱে কৈ আছে যেতিয়া চাই শিৱই পাৰ্বতী টোপনি হ'ল কোনে সলাগি চাই যে ফেঁচাটোৱে কথাটো খবৰ ৰাখোঁ মই মানে নকম বুলি ভাবা কথাটো এতিয়া যদি ফেঁচাই শুনি তেনেহ'লেতো আকৌ পৃথিৱীত বেয়া ধৰি যাব এতিয়া মাৰিবলৈ গ'লে ভাল এই বুলি ত্ৰিশূলডাল মাৰি দিলে ত্ৰিশূলডাল যোৱা দেখি ফেঁচা উৰি গুচি গৈ এই গৈ পাই নহৰ পাৰত বিয়াকে যে বৰ পোকে বেচাই ওচৰ এটা ভাগৱতৰ চুলুক প্ৰচাৰ কৰা মানুহ এজন বিচাৰি দুখে ভাগৰে যে হামি মাৰি মুখখন কৰি মেলি দিলে এই ফেঁচাটো তাতে সোমাই গ'ল যোৱাৰ লগে লগে ত্ৰিশূল পাত ঘূৰি গুচি গ'ল শিৱৰ ওচৰলৈ যেতিয়া বিয়াকে চালে কোন সোমালে ফেঁচা পোৱালি এটা হওক ইয়াকে মুখৰ এটা ভাগৱত চুলুক পঢ়াই শুনাই পাগত কৰি ইয়াৰ দ্বাৰাই মত্যত প্ৰচাৰ কৰিছে এই বুলি 18 বছৰ গৰ্ভত বিয়াকে ৰাখি 18টা ভাগৱতৰ চুলুক পঢ়াই শুনাই পাগত কৰি এদিন যজ্ঞ পাতি তেওঁ জন্ম দিয়ে নিমিত্তৰ ভিতৰতে ইমান কি হৈ জন্ম ল'ল আৰু গৰ্ভত যে 18 বছৰ আছিল নিমিত্তৰ ভিতৰতে 18 বছৰে ধুনীয়া ডেকা ল'ৰা এটা হৈ তাৰপৰা জাপ মাৰি দৌৰ এতিয়া বিয়াকে দেখিলে ইয়াক গা পা ধুৱাই কাপোৰ কানি পিন্ধাব লাগিব আৰু ভাগৱত মৈত্ৰত প্ৰচাৰ কৰাব লাগিব
এই বুলি বিয়াকে পাছে পাছে দৌৰি গৈ আছে ইয়াক ধৰিব লাগিব কিন্তু 18 বছৰীয়া ল'ৰা এটা বয়সস্থ মানুহ এজনে ধৰিব পায় বহুত হৈ গৈ আছে তথাপি এৰা নাই গৈ আছে গৈ সৰুবৰ পাৰত এডাল ডাঙৰ গছৰ তলত খুবদেৱে ৰৈ মানে ফিৰি চাইছে মোৰ পিতা কিমানত ৰৈ এইকেইটা বহুত দূৰত ৰৈ কিন্তু গৈ আছে বিয়াখন এই সৰুবৰ অপেক্ষাসকলে উলংগত হৈ গা ধুই আছিল যেতিয়া খুবদেৱক দেখি সকলোৱে কাপোৰ পিন্ধিব পাহৰি গৈ সকলোৱে আগুৰি ধৰি চাই আছে বাহ ইমান ধুনীয়া মন মোহা ল'ৰা ইমান সুন্দৰ দেখিলেই মৰম লগা কাপোৰ নাই কানি নাই একো নামাকে বেঙলা বেঙলিকে আছে কিবা মানুহ চুক্তিয়ে নে কিবা পাগলে নে সকলোৱে চাই আছে এই সময়তে বিয়াকে দৌৰি গৈ যেতিয়া উৎসৱ হোৱাৰ লগে লগে খুবদেৱ আকৌ বিয়াখন দেখি দৌৰ মাৰিলে দৌৰ মাৰাৰ লগে লগে ছোৱালীসকলে বিয়াখন দেখি ধুমধাম কাপোৰ পিন্ধা লাগিল এতিয়া বিয়াকে সুধিছে এয়া ছোৱালীসকলক ইমান ধুনীয়া সুন্দৰ 18 বছৰীয়া ডেকা ল'ৰা এটা উলংগতে আছে তোমালোকে আগুৰি আগুৰি চাই আছা লাজ নালাগি মই বয়সস্থ মানুহটোক দেখি কিহৰ লাজ লাগি তেতিয়া ছোৱালীসকলে ক'লে এইজন ল'ৰাৰ গাত মায়া নাই গতিকে আমাৰ লাজ লগা নাই আপোনাৰ গাত মায়া আছে গতিকে আমাৰ লাজ লাগি সেইখিনিৰ পৰা লাজ পাই বিয়াকে গুচি আহিল আৰু খুবদেৱ বিমানতে ঘূৰি ফুৰা হ'ল বৈকুণ্ঠ আজিলৈ ভাগৱত নাই দিনে ৰাতি ব্যাপৰ চিন্তা সৌভাগ্য যিদিনা তিনিদিনে পৃথিৱীত অভিশাপ দিলে সেইদিনা ৰাজ দৰবাৰত ৬০,০০০ মুনি আদি কৰি সকলোৰে মাজত আজি পৃথিৱীলৈ কান্দি আছে মোৰ গতিটো কি হ'ব সেই মুনিভকত এই যে ৭ দিনৰ ভিতৰত মোক প্ৰথমে দৰ্শন কৰক বুলি অভিশাপটো দিলে মোৰ গতিটো কি হ'ব আপোনালোকে কওক তেতিয়া মুনিসকলে ক'লে তুমি ১০০ কোটি জন্ম কোটি উচিৰাল গাহৰি গৰ্ভত জন্ম লৈ ২০টা বৰকঠু খাই ফুৰিব লাগিব এই কথা শুনিছ আৰু দুখৰ সৈতে বাগৰি কান্দা লাগিল আৰু লাগি পৰীক্ষিৰ ৰজাই আজি মুনিসকলক ক'লে ইয়াৰ উপায়টো মোক দিয়ক এতিয়া কোনোবাই ক'লে আপুনি ধ্যান কৰক কোনোবাই ক'লে পূজা কৰক কোনোবাই ক'লে যজ্ঞ কৰক কোনোবাই ক'লে দান দক্ষিণা কৰক কোনোবাই ক'লে তীৰ্থ ভ্ৰমণ কৰক বহু ঋষিসকলে বহু ৰকমৰ পৰামৰ্শ আগবঢ়ালে অদৌশেষত পৰীক্ষিৰ ৰজাই আজি ক'লে সেই গুৰুসকল আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়াই দিলে মোৰ মনোকাৰী নহ'ল এতিয়া মই দুটি প্ৰশ্ন আপোনালোকক দিম প্ৰশ্ন দুটি উত্তৰ মোক দিয়ক প্ৰথম প্ৰশ্নটো হ'ল মই যেতিয়া বেয়া কাম কৰিছোঁ আৰু অকল নকৰিলোঁ মই মোক পাই দৰকাৰে কি কাৰণে মৰণ মোৰ মিলো মই যেতিয়া বেয়া কাম কৰিলোঁ মই যেতিয়া অকৰ্ম কৰিলোঁ অকালতে মৃত্যু হোৱাটো মোৰ বৰ হ'ল এইটো মই মৰিম তাত আপত্তি নাই মোক সাপে খাওঁ তাত মোৰ আপত্তি নাই মই সাৱধানে কেনেকৈ নেদেখিম এই উত্তৰটো নাই আৰু মই মৃত্যু হওক তাত মোৰ আপত্তি নাই মৃতকৰ যাত্ৰা কেনেকৈ নাপাম তাৰ উত্তৰটো নাই এতিয়া ৬০,০০০ মুনিয়ে ক'লে তুমি যি দুটা প্ৰশ্ন বিচাৰিছা সেই দুটা প্ৰশ্ন উত্তৰ আমাৰ ৬০,০০০ মুনিৰ হাতত নাই কাৰণ যাক খাপে খাব কি খাপ দেখিব যি মৃত্যু হ'ব তেওঁ মৃত্যু যন্ত্ৰণাটো পাবই মুনিৰ মুখত এই কথা শুনিলা বুকে মুষ্টি হানি ৰজা কান্দিব লাগিলা মহাসুখে পৰীক্ষিৰ ৰজা কান্দি আছিল সেই সময়ত ব্যাস মুনি আহি ক'লে হেৰা ৰজা ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্ন উত্তৰ তোমাক দিব নোৱাৰিলে সেই দুটা প্ৰশ্ন মই উত্তৰ মই দিম